আমাৰ বাৰ্থডে বয় ড্ৰেছ পিন্ধা নাই দে কৈ দিয়া মোৰ হেপি বাৰ্থডে কৈ দিয়াচোন কৈ দিয়া তোমাৰ হেপি বাৰ্থডে চেণ্ডেল পিন্ধিলা চেণ্ডেলটো এনেকৈ দেখাই দিয়াচোন আমাৰ বেটা চেণ্ডেল পিন্ধিছে দেই চেণ্ডেল পিন্ধিলা Welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি হৈছে এপ্ৰিলৰ 6 তাৰিখ বেটাৰ জন্মদিন আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব যাতে বেটা ডাঙৰ হৈ এজন সুস্থ সবল নাগৰিক হিচাপে গঢ়ি উঠে আৰু ইউটিউব জগতৰ ফালৰ পৰা কিছুমান বন্ধু বান্ধৱীয়ে বেটাৰ জন্মদিনৰ উপলক্ষে শুভেচ্ছা জনাইছে কোন কোন ইউটিউবাৰে শুভেচ্ছা জনাইছে তাকে চাওকচোন আপোনালোকে নমস্কাৰ বন্ধু বান্ধৱীসকল মই ৰাজ জ্যোতি গাম মই বৰ্তমান মোৰ ইউটিউব চেনেলত নাই মই অন্য এটি ইউটিউব চেনেল আয়াং কিচেন এণ্ড ব্লগ ইউটিউব চেনেলত আছোঁ চ' আজি তাইৰ ল'ৰাটোৰ জন্মদিন হয় চ' তাইৰ ল'ৰাটোৰ জন্মদিনৰ উপলক্ষে মোৰ ফালৰ পৰা জন্মদিনৰ শুভেচ্ছা বাণী মই আগবঢ়াইছোঁ জন্মদিনৰ শুভেচ্ছাৰে আজিৰ দিনটোতে তুমি তোমাৰ মাৰ কোলাত উপচাই পৰিয়ালৰ সকলোৰে মুখত হাঁহি বিৰিঙাই তুলিছিলা আজিৰ সেই বিশেষ দিনটোতে আৰু বেছি বিশেষ হৈ পৰক ডাঙৰ হোৱা এজন সুস্বাস্থ্যৰ গৰাকী হয় কাম কৰি যোৱা দেশৰ সেগৰাকী সুনাগৰিক হয় পূৰণ হোৱা জীৱনৰ শাখা সকলোবোৰ উজ্জ্বল হোৱা ৰামধেনুৰ দৰে জিলিকি থকা ধ্ৰুৱতৰাটোৰ দৰে শেষত হাকু হেবাৰ লিয়ানো তোমালৈ জন্মদিনৰ হলেখ শুভকামনা জনালো হেল্ল' এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আজি মই আহিছোঁ আয়াং কিচেন এণ্ড ব্লগ চেনেললৈ কিয় আহিছোঁ গম পাইছে চাগে কাৰণ আজি আয়াঙৰ একমাত্ৰ পুত্ৰ লিয়ানুৰ জন্মদিন হেপী বাৰ্থডে লিয়ানু বহুত বহুত শুভকামনা জনালোঁ তোমাক মোৰ ফালৰ পৰা পঢ়ি শুনি ভাল মানুহ হৈ আগুৱাই যোৱা আৰু মা পাপাৰ সপোনবোৰ পূৰণ কৰা ইয়াকে কৈছোঁ তোমাক আৰু বিশেষ কিনো ক'ম সোনকালে ডাঙৰ হোৱা জল্দি জল্দি দুষ্টবোৰ অকণমান কম কৰিবা ন লিয়ানু বেটা হেপী বাৰ্থডে আকৌ কৈছোঁ বাই বাই হাই মই মুন্মি আজি মই মোৰ নিজৰ চেনেলৰ পৰা কোৱা নাই আয়াং কিচেন এণ্ড ব্লগ চেনেলটোৰ পৰা কৈ আছোঁ আজি আয়াঙৰ একমাত্ৰ সন্তান লিয়ানুৰ জন্মদিন মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে লিয়ানু তুমি সোনকালে ডাঙৰ হোৱা আৰু সোনকালে ডাঙৰ হৈ এজন দেশৰ সুনাগৰিক হোৱা আৰু তোমাক ভগৱানে সদায় কুশলে ৰাখক সুস্থ সবল হৈ থকা তাৰে কামনা কৰিছোঁ হেপী বাৰ্থডে লিয়ানু বেটা তোমালৈ বহুত বহুত মৰম হাই ফ্ৰেণ্ড নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আসমা বেগম ব্লগ চেনেলৰ পৰা অহা নাই আজি আহিছোঁ আয়াং কিচেন চেনেলৰ পৰা আয়াং কিচেনৰ ল'ৰাটো আজি জন্মদিন তাকে উইচ কৰিব আহিলোঁ হেপী বাৰ্থডে এণ্ড লিয়ানু মিনি মোৰ ফালৰ পৰা জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল তুমি ভালে থাকা সুস্থ থাকা আৰু ভালকৈ পঢ়া শুনা কৰিবা মা দেউতাৰ কথা মানি চলিবা আৰু মা দেউতাৰ মনৰ আশাবোৰ পূৰ কৰিব চেষ্টা কৰিবা আৰু লগতে মোৰ ফালৰ পৰা তোমাৰ মা দেউতালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু যিসকল নতুন ভিউৱাৰ্ছ আয়াং কিচেনৰ চেনেলটো চোৱা নাই তেওঁলোকে চাব বহুত ধুনীয়া ধুনীয়াকৈ আয়াং কিচেনে ভিডিঅ' দিয়ে আৰু লগতে মোৰ চেনেলটো এবাৰ ভিজিট কৰিব ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজিলৈ আহোঁ বাই বাই নমস্কাৰ মই বিষ্ণু আৰু মই আজি আছোঁ আয়াং কিচেন মানে আয়াং বাৰ ইউটিউব চেনেললৈ আৰু আয়াং বাৰ ল'ৰাৰ আজি বাৰ্থডে লাইনু বাবু হেপী বাৰ্থডে টু ইউ আৰু তুমি ডাঙৰ মানুহ হৈ যোৱা লিখা পঢ়া কৰি সদায় তুমি আগবাঢ়ি যোৱা আৰু তুমি মা দেউতাকৰ কথা সদায় শুনি যাবা আৰু শেষত আকৌ এবাৰ হেপী বাৰ্থডে টু ইউ বাই বাই নমস্কাৰ মই বসুমতাৰী আছাম বড়ো ভাই আজি মই আমাৰ সকলোৰে চিনাকি আমাৰ সকলোৰে মৰমৰ আয়াং কিচেন ইউটিউব চেনেললৈ আহিছোঁ আৰু আয়াং কিচেনৰ ইউটিউব চেনেললৈ আজি অহাৰ কাৰণটো হ'ল আজি আয়াং কিচেনৰ ল'ৰা লিয়ানুৰ আজি জন্মদিন সেয়েহে লিয়ানুক মই মোৰ ফালৰ পৰা জন্মদিনলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ আশা কৰিছোঁ তোমাৰ আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে পাৰ হয় ভগৱানে যাতে তোমাক ভালে কুশলে ৰাখে তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু মোৰ ফালৰ পৰা তোমাক জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনাই আজিলৈ
মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিম ধন্যবাদ শেষত সকলোকে ধন্যবাদ জনাইছোঁ বেটাক ইমানবোৰ মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ